নমস্কাৰ সৰকাৰজ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ পক্সো এক্ট মানে কি তাৰ বিষয়ে আজি আলোচনা কৰিম। তো বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বেসিক্যালি যদি আমি ক'ব যাওঁ পক্সো এক্ট মানে কি, প্ৰথমে ইয়াৰ ফুল ফৰ্ম কি সেইটো আমি জানি লওঁ। পক্সো এক্ট মানে হ'ল দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্স এক্ট। পক্সো এক্ট মানে হ'ল শিশু নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান আইন। এই আইন 2012 চনত অনা হৈছে। 18 বছৰৰ তলৰ প্ৰত্যেকগৰাকী ব্যক্তিক শিশু বুলি ধৰা হয়। প্ৰত্যেকগৰাকী শিশুৰ সুৰক্ষাৰ বাবে এই আইন প্ৰণয়ন কৰা হৈছে, যাতে শিশুৰ প্ৰতিটো পৰ্যায়ৰ কল্যাণৰ গুৰুত্ব প্ৰদান কৰি শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিকভাৱে সুস্থ থকাৰ নিশ্চয়তা প্ৰদান কৰে। আইনৰ অধীনত সেক্সুৱেল অফেন্সবোৰৰ লগতে অত্যাচাৰবোৰ গণ্য কৰা হয়। যদি কোনো শিশুৰ লগত কিবা বেয়া কাৰ্য হৈছে তেতিয়াহ'লে পুলিচৰ প্ৰধান দায়িত্ব থাকে যে 24 ঘণ্টাৰ ভিতৰতে চাইল্ড ৱেলফেয়াৰ কমিউনিটিৰ লগতে লৈ আনে, যাতে চাইল্ড ৱেলফেয়াৰ কমিউনিটিয়ে শিশুজনৰ ছিকিউৰিটি আৰু প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব পাৰে। 18 বছৰৰ তলৰ যিকোনো শিশুৰ লগত ছেক্সুৱেল কোনো কাৰ্য কৰা এই আইনৰ অধীনত পৰে। এই আইনে ল'ৰা আৰু ছোৱালী শিশুক সুৰক্ষা প্ৰদান কৰে। এই আইনে ছেক্সুৱেল অছল্ট, ছেক্সুৱেল হেৰাছমেণ্টৰ লগতে পৰ্নোগ্ৰাফিৰ নিচিনা অপৰাধৰ পৰা প্ৰটেক্ট কৰে। যদি কোনো ব্যক্তিয়ে নিজৰ প্ৰাইভেট পাৰ্টছ শিশুৰ লগত স্পৰ্শ কৰে বা সংযোগ কৰে তেতিয়াহ'লে ছেকশ্যন 3 অধীনত এইটো এটা ক্ৰাইম বুলি গণ্য কৰা হৈছে। আৰু ইয়াৰ বাবে ছেকশ্যন 4ত ইয়াৰ শাস্তিসমূহ উল্লেখ কৰা হৈছে, য'ত ইয়াৰ শাস্তি 7 বছৰ বা ইয়াতকৈ অধিক হ'ব পাৰে। যদি কোনো ব্যক্তিয়ে নিজৰ প্ৰাইভেট পাৰ্ট কোনো শিশুক টাচ কৰায় তেতিয়াহ'লে ই ছেকশ্যন 4ৰ অধীনত শাস্তি পাব পাৰে। আৰু ইয়াৰ শাস্তি হ'ল 3 বছৰৰ পৰা আৰম্ভ কৰি 7 বছৰলৈকে হ'ব পাৰে। যদি কোনো ব্যক্তিয়ে বেয়া ইণ্টেনশ্যনত কোনো শিশুক বা শিশুৰ সন্মুখত ছেক্সুৱেল ব্যৱহাৰ কৰে নাইবা ছেক্সুৱেল কাম কৰিবলৈ উৎসাহ যোগায় বা কৰিব কয় তেতিয়াহ'লে ই এটা ক্ৰাইম হয়। য'ত পৰ্নোগ্ৰাফি দেখুৱায় তেতিয়াহ'লেও ইয়াৰ শাস্তি 3 বছৰৰ পৰা আৰম্ভ কৰি আজীৱন কাৰাবাসলৈকে হ'ব পাৰে। আৰু ধৰক যদি কোনো ব্যক্তিয়ে জানে ওচৰত থকা শিশুজনৰ লগত ছেক্সুৱেল এবিউজ হৈ আছে, তেন্তে সেই মানুহজনৰ দায়িত্ব ওচৰত থকা পুলিচ ষ্টেচনত ইয়াৰ বিষয়ে অৱগত কৰোৱা। আৰু যদি সেই মানুহজনে ওচৰত থকা পুলিচ ষ্টেচনত নজনায় তেতিয়াহ'লে ই শাস্তিৰ যোগ্য হয় আৰু সেই মানুহজন 6 মাহলৈকে জেলত যাব লগা হ'ব পাৰে। সো গাইজ, আজি আপোনালোকে গম পালে পক্সো এক্ট কি হয় আৰু ইয়াৰ শাস্তিসমূহ কেনেধৰণৰ হয়। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেন্তে মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মনত কিবা প্ৰশ্ন থাকে সুধিবলগীয়া তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। মই চেষ্টা কৰিম আগন্তুক ভিডিঅ'টোত আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ। ধন্যবাদ। জয় অসম।